হেল্ল' স্বাগতম জনাইছোঁ বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মাঘ বিহুৰ উৰুকা, এই উৰুকাত সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। আজি মাঘ বিহু আমাৰ ঘৰতো সৰু সুৰাকৈ পাতিছোঁ আৰু এই মানে এইটো মেজি জ্বলাই আছোঁ এতিয়া। পূৰা মেজি জ্বলাই আছোঁ, মেজি জ্বলি আছে। অঁ আই ডণ্ট ন' মেজি জ্বলিছে নেকি? তুমি মেজি ফুৱাইছা নেকি? হা ফুৱাইছা, মেজি ফুৱাই আছা? অঁ তাৰপৰা খানা আছে নেকি আকৌ? অঁ কি আছে খানাত? মাংস ভাত। ক'ত বনাবা? কোনে বনাব? কোনে বনাব? তুমি মই বনাম। শ্ৰীমতী আহিছে বহা। ই আকৌ পাছত লাজ কৰে। তো সকলোলৈকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা থাকিলে। আজিতো উৰুকা, সকলোৱে ভোজ ভাত খায়। আমি বনাম আৰু লাহে দি অলপ চলপ কিবা এটা কৰিছোঁ। ভিডিঅ'টো চাই থাকিব, ষ্টে টিউন। ঠিক আছে, চাই থাকিব ভিডিঅ'টো। মানে মাৰ ওচৰত যাম, মায়ে কি কয় নাইবা দুআষাৰ কথা শুনিমগৈ হা। মা আজি বিহু, আজি মাঘ বিহু, মাঘ বিহু শুভেচ্ছা থাকিলে দুআষাৰ কোৱা। মাঘ বিহু শুভেচ্ছা থাকিলে মাঘ বিহু আজি উৰুকা। আজি ইয়াতে মানে আমাৰ মেজি জ্বলোৱা হৈছে আৰু এই খানাটো মানে ভিতৰতে বনাম আৰু তেনেকৈ আটাইকেইটাই মিলিজুলি খাম আৰু বিহুৰ বাবে মোৰ আন্তৰিক শুভেচ্ছা থাকিলে সকলোৰে মন ভাল হওক, বছৰ দিন ধৰি দিন ভালে কুশলে যাওক, সেয়াই আছিলে ই পলাই ভিডিঅ'ত ভয় কৰে। তো এনেকুৱা ধৰণৰ হয় কথাটো। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে থৈছোঁ। আকৌ মানে বনাব আছে, বনাই মেলি আপোনাক ভিডিঅ'টো চাই থাকিব আপোনালোকে, বনাই মেলি মই দেখাম। তো ঠিক আছে, ষ্টে টিউন হা, চাই থাকিব। ধন্যবাদ। তুমি চকলেট দিবা নেকি? চকলেট দিয়াম বুলি কৈছে না, দিয়া। ঐ ধুনু, চিপছৰ পেকেটটা খাই লওঁ নাই বুলি কৈছোঁ নাই। ফটোৱে মিছা কথা কয়, ভিডিঅ' নকয়। কি কৰিলো ভকতি অন্তকে বেলে কহি ৰক্ষা কৰে। তো নামঘৰত হৈ গ'ল, ঘৰৰ দিশে ঘৰৰ দিশে যাম। ঘৰলৈ গৈ আছোঁ, নামঘৰতে বৰ্তমান হৈ গ'ল, ঘৰলৈ গৈ আছোঁ হা। ঘৰ পাই গ'লে নামঘৰ পাই এতিয়া যাম ঘৰত। কি খানা হৈছে, কি নাই হোৱা, ভাত কি বনাইছে মানে দেখাম বাৰু। ভিডিঅ'টো চাই থাকিব, ষ্টে টিউন হা। আকৌ এতিয়া ঘৰলৈ আহিলোঁ নামঘৰৰ পৰা। তো আহি পেলাই এটা ঘৰত ভাত মানে ৰেডি হৈ গ'ল আৰু কি আছে মই দেখাম বাৰু আপোনালোকক, চাই থাকিব। বিশেষ একো নাই, মাংস আছিলে, মাংস আৰু লাই শাক বনাইছে আৰু মাটিমাহ আৰু কাঠআলু, ভাত আৰু ডিম আছে, বছ ইমানে হ'ব। মাছ নাখাওঁ এবাৰ, মাছ বহুত খালোঁ এইবাৰ মাঘ বিহুত, মাংস আৰু ডিমে খাম। তো আপোনালোকে চাই থাকিব, ষ্টে টিউন। ধুনু খাইছানে? খাইছা? খাবলৈ আৰম্ভ কৰিলে নেকি? হা খাবলৈ আৰম্ভ কৰিলে? ৰ'ব পাই, মোবাইল পিটিকিব নালাগে, খানা খা। ভাত খাবলৈ লৈছোঁ। তো ভাত খোৱাৰ আগত আকৌ এবাৰ কৈ লওঁ, সকলোলৈকে ভোগালী বিহু শুভেচ্ছা থাকিলে। তো
এই ভোগালী বিহুৱে যাতে সকলোলৈকে সকলো মানুহলৈকে কিবা এটা ভাল কাম কৰাৰ হেঁপাহ কাম কৰাৰ যিটো উৎসাহ জীৱনত সুখ হওক ভাল হওক সেয়াই কামনা কৰিছোঁ তেতিয়া আমি খাওঁ আৰু মাংসটো অলপ কমিছে নি বাৰু ধুন খাইছানে খাইছা অঁ খোৱা দেই খোৱা আজি নিজে খাইছা নেকি নিজে খাইছা কি দিছেনো খাবলৈ তোমাক অঁ ডিম মাংস দিছে মা হৈ গ'লা মাংসটো ভালেই হৈছে বাৰু ডিম খাম আৰু লাহে লাহে আৰু কঁঠালো আৰু মাটিমাহৰ কাঠ আলু খাবলৈ গ'লে মাংসত কি খাবলৈ নাজানো তো ভিডিঅ'টো চাই থাকিব তো ভাত পানী খাই হৈ গ'ল গোটেই দিনটো ভিডিঅ' নাই বনোৱা আজি বৰ্তমান এনেই বনালোঁ আৰু গধূলি সময়ত মেজি খোৱাৰ পৰা নামঘৰলৈ গ'লোঁ নামঘৰ পৰা ভাত খালোঁ কি খালোঁ সকলোৱে নানান ধৰণৰ বেলেগ ধৰণৰ আজি ফূৰ্তি এনজয় কৰি আছে অঁ এই আমাৰ ইয়াৰ পূজা ভাত খালা তুমি খালা অঁ হয় হয় খাবলৈ টেষ্টি হৈছিলেনে অঁ কোনে বনাইছিলে অঁ মাকে বনাইছিলে ছোৱালীয়ে খালে ইয়াকে বছ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নকওঁ মন গ'লে কৰিব পাৰে এইয়া পূজা